Hello guys, welcome back to my another video. আজি মই আকৌ এটা লাভ ষ্টৰী লৈ আহিছো. আজিৰ লাভ ষ্টৰীটো হৈছে adhoruwa প্ৰেম Assamese love story. ভিডিওটো তেন্তে শেষলৈ চাই থাকিব. তাইৰ নাম আছিল মেঘালী. আমাৰ গাঁৱৰ অলপ আঁতৰত থকা গাঁৱত তাইৰ ঘৰ. তাইক প্ৰথমবাৰ বিদ্যালয়ত লগ পালো. মই তাইক বন্ধুত্বৰ প্ৰস্তাৱ জনালো. প্ৰথমে সমৰ্থন হোৱা নাছিল যদিও কেইদিনমান পাছত তাই সন্মত হ'ল। মই কিজানি তাইৰ লগত বহুত বেছি সময় কটাইছিলোঁ। ভাল লাগিছিল, সকলো ভালেই চলিছে। বন্ধুসকলে তাইক মোৰ লগত জোকাবলৈ আৰম্ভ কৰিলে। মই এবাৰ দুবাৰ ক'লো, নুজুকাবা, তাই মোৰ মাথো বন্ধুহে। কথা ইমান আগলৈ যোৱা নাই নহয়, কিন্তু মই বেয়াও পোৱা নাছিলোঁ। নাজানো কিয়। এদিন মই পেঞ্চিলেৰে তাইৰ নাম হাতত লিখিছিলোঁ। সেয়া তাইৰ বান্ধৱী এজনীয়ে দেখিলে আৰু তাইক লগাই দিলে। কিন্তু সেইদিনা বাচি গ'লো। মই হাত দুখন ধুওঁতে সেয়া মোহাৰি গৈছিল। এদিন বিদ্যালয়ত সমূহত হোৱা বাৰ্ষিক ক্ৰীড়া সপ্তাহ বেলেগ এখন স্কুলত অনুষ্ঠিত হৈছিল। মই প্ৰথমে সেই বিদ্যালয়ত উপস্থিত হ'লোঁ। তাইৰ বাট চাই আছিলোঁ। অলপ সময়ৰ পাছত তাই আহিল। আমাৰ বিদ্যালয়ৰ ছাত্ৰসকলে সাহিত্য প্ৰতিযোগিতাত ভাগ লৈছিল। ৩টামান বজাত ছাৰে সকলোকে ঘৰলৈ যাবলৈ অনুমতি দিলে। ময়ো ঘৰলৈ বুলি মোৰ চাইকেলখন লৈ আহোঁতে তাই ক'লে, মই যাবলৈ অকলে হৈছোঁ, মোকো লৈ যাবা নেকি? মই ক'লোঁ, তুমি যদি যাব খোজা মোৰ একো অসুবিধা নাই। আমি দুয়ো ঘৰলৈ বুলি আগবাঢ়িলোঁ। কেইদিনমান পাছত আমাৰ ফাইনেল এক্সাম হ'ল। আমি সকলোৱে উত্তীৰ্ণ হ'লোঁ। আমি একেখন বিদ্যালয়তে নামভৰ্তি কৰিলোঁ, মাধ্যমৰ পৰা উচ্চ। দুদিনমান পাছত আমাৰ ক্লাছ আৰম্ভ হ'ল। ক্লাছত নাজানো, তাইৰ ফালে অকল চাই থাকোঁ। তাইও কেতিয়াবা মোলৈ চায়, কেতিয়াবা চকুত চকু পৰি যায়। মনটো বৰ ভাল লাগে। তেতিয়া মই নিশ্চিতকৈ ক'ব পাৰোঁ যে তাইও মোক ভাল পায়। আমাৰ প্ৰেম চকুৰ পৰা হৃদয়ত কেতিয়া আহিল গমেই নাপালোঁ। তাইৰ লগত ভাল বেয়া শ্বেয়াৰ কৰি ভাল লাগিছিল। মই নিশ্চিত কৰিলোঁ, তাইক মই মনৰ কথা ক'ম। সেয়া ভাবি মই এপাহ ফুলৰ সৈতে চিঠি এখন দিলোঁ। সকলো মনৰ কথা সুন্দৰকৈ চিঠিত লিখি দিলোঁ আৰু তাইক তাইৰ বান্ধৱীৰ দ্বাৰা দিবলৈ দিলোঁ। পাছত অপেক্ষা থাকিল তাইৰ উত্তৰৰ। মই বেছি অপেক্ষা কৰিব লগা নহ'ল। পাছদিনা তাই উত্তৰৰ সহকাৰে জনালে, মই বহুত বেছি ফূৰ্তিত আছোঁ, আগলৈ বহু দুখত। আগৰ খণ্ডটো বহুত দুখ লগা। ভিডিঅ'টো ভাল লাগিলে শেষলৈ চাই থাকিব। স্কুললৈ আহিলোঁ। সেইদিনা মই স্কুল আধা ঘণ্টা আগতে আহিলোঁ আৰু তাইলৈ বাট চাই আছোঁ। অলপ সময়ৰ পাছত দেখিলোঁ তাই স্কুলৰ গেটৰ সন্মুখত। তাইক দেখিয়ে মোৰ হৃদয়ত ধপধপনি উঠিল। আৰু নালাগিব কিয়, সেইদিনা তাই মোৰ বন্ধু হৈ থকা নাই। তাই মোলৈ চাই মিচিকিয়াই মৰমৰ হাঁহি এটা মাৰি ক্লাছৰুমলৈ সোমালে। উফ, হৃদয়ত যেন ঠান-বান। ক্লাছ আৰম্ভ হ'ল। তাৰ পৰা চকু আঁতৰাব নোৱাৰা অৱস্থা। এতিয়া অপেক্ষা আছে জিৰণিলে। মই পিন্ধা হাতঘড়ীলৈ বাৰে বাৰে চাই আছোঁ। কিন্তু সেইদিনা ঘড়ীৰ কাঁটা কেইডাল যেন কোনোবাই কাঁইটৰ কেইডাল পাছফালৰ পৰা টানি আছে। কোনো মতেহে আগবাঢ়িছে। অপেক্ষা অন্ত পৰিল। জিৰণিত মই স্কুলৰ পাছফালে গ'লোঁ। মই তাইক এটা কথা চিঠিতেই লিখি দিছিলোঁ, তাই স্কুলত লগ কৰিব। কিন্তু মনটো আজি কিবা বেলেগ অনুভৱ হৈছে। বাকীবোৰ দিনত তাই বান্ধৱী আছিল, কিন্তু আজি তাই মোৰ মাজত প্ৰেম নামৰ এটা অচিনাকি শব্দই ঠাই লৈছে। তাই আহিছে, হৃদয়ৰ কঁপনি বাঢ়িছে। তাই ওচৰত আহি ৰ'ল। দুয়ো অলপ সময় মৌন আছোঁ। পাছত তাই ক'লে, কিবা কিবা নে? মোৰ মুখৰ পৰা যেনে তেনে এষাৰ কথা ওলালে, মধু, মই যি শুনিছোঁ সঁচানে? মোৰ প্ৰস্তাৱ সঁচাকৈ গ্ৰহণ কৰিলি?
তাই ক'লে ক'বলৈ একো নাই। পাছত বন্ধু কেইজন আহি মোক লৈ গ'ল। জিৰণি সমাপ্ত হ'ল। খুৰাই বেল মাৰিলে। আমি সকলোৱে ক্লাছত সোমালোঁ। অলপ সময়ৰ পাছত স্কুল ছুটি দিলে। স্কুল গেটৰ সন্মুখৰ পৰা তাইৰ পাছে পাছে গৈ আছোঁ। এতিয়া তাইৰ ৰাস্তা সলনি কৰিব লাগিব, কিয়নো তাই বেলেগ গাঁৱৰ। ময়ো চাইকেল লৈ ঘৰলৈ বুলি আহিলোঁ। পাছদিনা স্কুল বন্ধ আছিলে। বন্ধ দিনা কিবা কৰি দিনটো কাটিল। কিন্তু নিশা তাৰ কথা মনত পৰি আছে। কি কৰোঁ? অৱশেষত গাৰুখন বুকুত লৈ ৰাতিপুৱাৰ অপেক্ষাত শুই গ'লোঁ। পাছদিনা ৰাতিপুৱা জলপান খাই স্কুললৈ বুলি চাইকেলখন লৈ ওলাই আহিলোঁ। স্কুলত সেই একেই অৱস্থা, প্ৰথম দিনাৰ নিচিনা। কিন্তু আজি লাজ নাই। জিৰণি হ'ল। মই স্কুলৰ পাছফালে আহিলোঁ। অলপ পাছত তাই কেইবাজনী বান্ধৱীৰ মাজত হাঁহি হাঁহি আহিছে। তাৰ মাজতে মোৰ ওচৰলৈ আহিল। তাই কি হ'ল, মাত দিয়া নাই যে? নহয় অ', তোমাৰ বান্ধৱীহঁত আছে বুলি মাত দিয়া নাই। অ' ইমান লাজ নে? ঐ শুনা, তুমি আজি আমাৰ গাঁৱলৈ ব'লা। তোমাৰ এজনী বান্ধৱী আমাৰ গাঁৱত আছে নহয়, তালৈ ব'লা। ইছ, তাৰ পাছত মই অকলে আহিম নি? নহয় মানে মই তোমাক তোমালোকৰ ঘৰত থৈ আহিম, হ'বনে? হ'ব তেনেহ'লে। বাৰু এতিয়া যাওঁ মই। হ'ব। স্কুল ছুটিৰ পাছত তাই আমাৰ গাঁৱলৈ আহিল। একেলগে আহিলোঁ, মাথো তাই আগত, মই বন্ধুসকলৰ লগত পিছে পিছে আহিছোঁ। তাইৰ বান্ধৱীৰ নাম আছিল নন্দিনী। নন্দিনীৰ ঘৰ আমাৰ ঘৰৰ আগতে পায়। সিহঁত সোমাই গ'ল। মই ঘৰলৈ আহি মুখ হাত ধুই কোনোমতে ভাত কেইটামান খাই চাইকেলখন লৈ ওলাই আহিলোঁ। অলপ পাছত তাই আহিলে। ব'লা যাওঁ। ব'লা। তাই চাইকেলত উঠিলে আৰু আমি সিহঁতৰ ঘৰলৈ বুলি ওলালোঁ। বাটতে সুধিলোঁ, তুমি মোক কেতিয়াৰ পৰা ভাল পোৱা? তাই মিচিকীয়া হাঁহিৰে, সেইদিনা তোমাৰ লগত মই চাইকেলত উঠি আহিছিলোঁ। তেতিয়াই মোৰ মনত তোমাৰ বাবে মৰম জাগিছিল আৰু মই সেইটো অনুভৱ কৰিব পৰা নাছিলোঁ আৰু মই ভালকৈ বুজিও পোৱা নাছিলোঁ। কিন্তু তেতিয়া মই অনুভৱ কৰিব পৰা নাছিলোঁ। তুমি মোলৈ ক্লাছত চাই থাকা, তোমাৰ চকুত চাই সেয়া অনুভৱ কৰিব পাৰিছোঁ। কথা কথাত তাইৰ গাঁও পালোঁ। সিহঁতৰ ঘৰৰ অলপ আগতে চাহৰ বাগান আছে। মই বাগানৰ মাজতে তাইক ক'লোঁ, তুমি ইয়াৰ পৰা যোৱা। ঘৰৰ মানুহে দেখিলে তোমালৈ প্ৰশ্ন কৰিব আৰু মই সেয়া নিবিচাৰোঁ। তাই ক'লে, হ'ব দিয়া। তাই অলপ আগত গৈ থমকি ৰ'ল। মই তাতে ৰখি তাইক চাই আছোঁ। তাই দৌৰি আহি একো নোকোৱাকৈ মোৰ ওচৰত ৰখিল আৰু মোক খাবতি ধৰিলে। আৰু গুচি গ'ল। ময়ো ঘৰলৈ আহিলোঁ। এইবিলাক সকলো ঠিকেই চলি আছে। ৩-৪ মাহ এনেদৰেই চলিলে। পাছত আহিল আমাৰ মাজত ধুমুহা। এজন ল'ৰা, নাম আছিল জয়ন্ত। আগলৈ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয়ন্ত আমাৰ নিচিনাই সি স্কুলত নতুন। জয়ন্তই আমাৰ বিষয়ে গম নাপায়। সিও মেঘালীক ভাল পায়। চাগে সি এটা ভাল সুযোগৰ অপেক্ষাত আছে তাৰ প্ৰেম প্ৰকাশ কৰিবৰ বাবে। এদিন চিঠিৰ দ্বাৰা সেয়া প্ৰকাশ কৰিলে। মেঘালীক মোক তাৰ বিষয়ে একো কোৱা নাই। তাতে মই ল'ৰাজনক ভালকৈ চিনিও নাপাওঁ। এতিয়া হ'ল ঘটনাটো, মেঘালীয়ে তাৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে বোলে। ময়ো বেলেগৰ মুখতহে শুনিছোঁ। কিন্তু মোৰ এয়া বিশ্বাস হোৱা নাই।
মই সেইটো বিষয়ত তাইক সোধাও নাই, কিন্তু মই লক্ষ্য কৰিছোঁ তাই মোক যোৱা কেইদিনমান ভাল ব্যৱহাৰ কৰা নাই। মানে ভালকৈ কথা নাপাতে, মোৰ লগত সময় কটোৱা নাই। সেইবোৰ লক্ষণে মোৰ বাৰে বাৰ জয়ন্তৰ কথাটোলৈ মনত পেলায়। কিজানি মই শুনা কথাষাৰ সঁচাই নেকি? তেনেকৈ চলি আছে। তাই সঁচাই জয়ন্তৰ লগত সময় কটায়, ফূৰ্তি মনেৰে কথা পাতে। সন্দেহ সঁচাকৈ পৰিৱৰ্তন হ'ল। তাইক জয়ন্তৰ লগত দেখি মোৰ হৃদয় বিষত ভাঙি গ'ল। দুখ বেদনা সকলোৱে মোক আৱৰি ধৰিলে। দিন গৈ আছে, এমাহমান হৈছে। এদিন মোৰ লগৰ এজনে মোক জনালে বোলে জয়ন্ত আৰু মেঘালীৰ ব্ৰেকআপ হ'ল। নাজানো কি কাৰণত। এটা কথা, মই সকলোবোৰ জনা সত্ত্বেও তাইক ব্ৰেকআপ দিয়া নাই বা তাইক পাহৰি যোৱা নাই। 5 দিনৰ পৰা তাই মোৰ লগত আগৰ দৰেই ব্যৱহাৰ কৰিব ল'লে। এতিয়া তাই ভালকৈ কথা পাতে, কিন্তু তাই মোৰ বিশ্বাস থান-বান কৰিছে আৰু এতিয়া তাইৰ বিশ্বাসৰ যোগ্য নহয়। তথাপিও তাইৰ প্ৰতি থকা মৰমে তাইক আঘাত কৰাই তেনে কাম কৰিব দিয়া নাই। 2 সপ্তাহমান হ'ল। সিহঁতৰ গাঁৱতে আমাৰ এজন মামাৰ ঘৰ আছে। মাৰ লগত এদিন মামাহঁতৰ ঘৰলৈ আহিলোঁ। ভাগ্য নে দুৰ্ভাগ্য, তাই মামাহঁতৰ চোতালত বহি আছে। মই আচৰিত হৈছোঁ। তাই মোক চাই ঘৰৰ ভিতৰত সোমাই গ'ল। অলপ পাছত মামাই তাইক চিনাকি কৰাই দিলে। তাই মামাৰ বায়েকৰ ছোৱালী। সম্বন্ধত তাই মাক মাহী বুলি মাতে। আমি ঘৰলৈ আহিলোঁ। মই ৰাতি ভাত খাই ৰুমলৈ গ'লোঁ। ৰাতি টোপনি নাই। ভাবিছোঁ যদি তাইৰ মাহী হয় তেন্তে আমি 2জন বাই-ভনী। মনত ভিন্ন প্ৰশ্ন, কিন্তু মনটো বহুত আঘাততো অনুভৱ কৰিছোঁ। বহুত ভাবিলোঁ। পাছত এটা কথা মনত আহিলে, যদি মই এইটো জানিও যদি সম্বন্ধত ৰিলেশ্যনশ্বিপত থাকোঁ, তেন্তে ভাই-ভনীৰ যিটো প্ৰেম আছে, যি এটা পবিত্ৰ সম্বন্ধ আছে, তাত প্ৰশ্নৰ চিন বহি যাব। আপুনি বুজি পাইছেই চাগে মই কি ক'ব খুজিছোঁ। গতিকে মই তাইক পাহৰিবলৈ চেষ্টা কৰিম, যিটো ইমান সহজ নহয়, কিন্তু ইমান কঠিনো নহয়। যিহেতু তাইৰ ওপৰত যিটো বিশ্বাস আছিল সেয়া এতিয়া নাই, মাথো তাইৰ প্ৰতি থকা মৰম। এতিয়া মই তাইৰ পৰা অলপ দূৰত থাকিব বিচাৰোঁ। মই স্কুলতো তাইৰ ওচৰৰ পৰা পৰাপক্ষত দূৰতেই থাকোঁ। তেনেকৈ এমাহমানৰ পাছত ফাকুৱা আহিল। ফাকুৱাত তাইৰ লগৰ এজনীৰ ঘৰত আহিছে। ফাকুৱা খেলি হ'ল। ফাকুৱাৰ 3য় দিনা তাই আমাৰ ঘৰলৈ আহিলে। মই এটা ভাল সুযোগ পাই তাইক মোৰ ওচৰত থকা মোবাইলত মেছেজ এটা লিখিলোঁ। তাতে সকলোবোৰ স্পষ্টকৈ লিখি দিলোঁ যে তাই মোৰ ভনী। তাই আৰু মোৰ মাজৰ সম্পৰ্ক মাত্ৰ বাই-ভনীৰ। এই প্ৰেমৰ সম্বন্ধটো ত্যাগ কৰিব লাগিব। তাইৰ চকুৰ পৰা পানী ওলাই গ'ল। অলপ পাছত তাই সিহঁতৰ ঘৰ গুচি আহিল। 5 দিনা তাই স্কুল আহিল। এতিয়া মই তাইৰ লগত কথা নাপাতোঁ। সেইদিনাৰ পৰা মই অকলশৰীয়া অনুভৱ কৰিছোঁ। ৰাতি সদায় গাৰু তিতিছিল। এমাহমানৰ পাছত সকলো সাধাৰণ হৈ গ'ল। তাইক পাহৰা নাই যদিও তাইৰ পৰা দূৰত থাকোঁ। তাই ভাবিছিল মই মোৰ স্বাৰ্থৰ বাবে তাইক এৰিছোঁ, কিন্তু এয়া সঁচা নহয়। এতিয়া মই আৰু জয়ন্ত ভাল বন্ধু। কাৰণ যি হ'ল তাত জয়ন্তৰ একো দোষ নাই। দিনক দিনে জয়ন্ত মোৰ ওচৰত আহিলে আৰু এতিয়া জয়ন্ত মোৰ প্ৰিয় বন্ধু, বেষ্ট ফ্ৰেণ্ড। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।